এভৰিৱান আপোনাক স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ মানে যোৱাকালি ভিডিঅ'টোত যদি আপোনালোকে চাইছে গমে পাইছে মই ঘৰলৈ আহিছিলো আৰু ঘৰত আহি পেলাই মানে আজি যাম বুলি ভাবিছিলো কিন্তু আজি এতিয়া সিদ্ধান্ত ললো নোযোৱাৰ মানে ঘৰত আহিলে যাবলৈ মনে নাযায় হয় নাই কওকচোন আৰু বতৰটো ধুনীয়া সেইকাৰণে ভাবিলো বোলে আজি থাকি দিও কিন্তু আমি যাম বুলি ভাবি পেলাই দেউতাই যে কি কি যোগাৰ কৰিছে চাবচোন মই আপোনালোকক দেখাই আছো যোৱা নহল যেতিয়া এতিয়া মই লাগি গলো লুচি বনোৱাত আৰু লুচি বলো ৰাতিপুৱা সকলোৱে ভাত খোৱাতকৈ লুচি খাওঁ আজি আৰু সেইকাৰণে মই লুচি বনোৱাত লাগি গলো বাকিখন চাওকচোন ফুলিছে কিন্তু যেতিয়া ভিডিঅ' বনাব ললো তেতিয়া লুচিখন নুফুলা হৈ থাকিলে বাৰু একো নাই আজি আপোনালোকক এটা ৰেচিপি দেখাম বুলি ভাবিছিলোঁ ওল কচু মানে আমি নামনি অসমত ওল কচু বুলি কওঁ আৰু আপাৰ বা মিডলত ওল মুকুতা বুলি কয় এইটো চাগে বহুতে খাইছে আৰু বহুতৰ চিনাকি হয় একচুৱেলি বজাৰত মইও দেখা পাওঁ কিন্তু মই বনাবলৈ নাজানিছিলোঁ সেইকাৰণে আজি মাক ক'লোঁ বোলে আপুনি বনাওক মই চাম তাৰপিছত মই নেক্সট টাইম তাতে গৈ পেলাই কিনি হ'লেও এনেকৈ নিজে বনাই খাব পাৰিম চ' মায়ে লাগি গ'ল বনোৱাত তাৰপিছতে গম পালোঁ ইমান চিম্পল ইমান ইজি হয় জাষ্ট তেলত আপোনাৰ কেইটামান পাঁচফোৰণ দিব শুকান জলকীয়া দিব আৰু জলকীয়া অকণমান বেছিকৈ দিব লাগে সেইকাৰণে কেঁচা জলকীয়াও দিয়া হৈছে আৰু টেঙাৰ কাৰণে কণ বিলাহীটো দিলে মানে বেছি ভাল লাগে আৰু সেইকাৰণে আমাৰ কণ বিলাহীটো লৈছে যিহেতু ঘৰত আছিলে কণ বিলাহী ইমানখিনি সেইকাৰণে গোটেইখিনি ল'লে আৰু গোটেইখিনি এনেকৈ ভালকৈ ভাজি লৈ পেলাই ভাজি ল'লে কিন্তু এইটো বহুত অকণমান হৈ যায় দেই গোটেইখিনি এনেকৈ ভাজি লৈ পেলাই জাষ্ট খালেই হ'ল আৰু একদম চিম্পল হয় ওল মুকুতাৰ একদম চিম্পল এণ্ড ইজি ৰেচিপি এইটো মই গম পালোঁ আজি মাৰ পৰা আৰু নেক্সট টাইম এইটো মই বনাই খাব পাৰিম আৰু যিসকলে নাজানে আপোনালোকৰ চাগে এই ভিডিঅ'টো চাই পেলাই সুবিধা হ'ব আপোনালোকে এনেকৈ বনাই খাব পাৰিব আৰু যদি কোনোবা ইয়াৰ বেলেগ ৰেচিপিও জানে তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে এনেকৈ খাইছে নাই জনাব বাৰু মানে কেইদিনমান আগতে মোৰ ফেচবুকত দুজনীমান ফ্ৰেণ্ডে আৰু এনেকৈ পষ্ট দিছিলে বোলে এইটো কি হয় কোনে চিনি পায় এনেকুৱা বুলি ফটো দিছিলে মানে চ' ভাবিলোঁ মই এইটো ভিডিঅ' এটা বনাই দিওঁ চ' যোনে নাজানে বহুতৰ চিনাকি হয় যোনে নাজানে তেওঁলোকৰ সুবিধা হৈ যাব চ' ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল থেংক ইউ